Hey guys, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। তো মই আজি ভিডিঅ'টো মানে নবনাকৈ বনাইছোঁ। আজি মই মোৰ যোনটো ছাকচেছ, মই অগ্নিবীৰ GD মানে ষ্টাৰ্টিঙৰ পৰা এপ্লাই ফৰ্ম কৰাৰ পৰা লাষ্টৰ এপইণ্টমেণ্ট অহালৈকে গোটেই জাৰ্ণিটো আপোনাক ক'ম বুলি ভাবিছোঁ। তো ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱসকলে শ্বেয়াৰ এটা কৰি দিব, মানে যোনে ডিফেন্সৰ চাকৰি ভাল পায়। মানে কি হ'ল মোৰ লগত, কিমান মই মানুহৰ পৰা গালি শুনিবলগীয়া হ'ল, জীৱনত কিমান কষ্ট ভুগিলোঁ, গোটেই অগ্নিবীৰ GD জাৰ্ণিটো কৈ আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। প্ৰথমতে এপ্লাই কৰি দিছিলোঁ আমাৰ ফেব্ৰুৱাৰী মাহত এপ্লাই কৰিছিলোঁ ফৰ্ম অগ্নিবীৰ GDৰ বাবে। প্ৰথমতে মই ইমান ভবা নাছিলোঁ, কাৰণ মই প্ৰথমতে এইবোৰ ক্ষেত্ৰত নাছিলোঁৱে, মানে যে এনেকৈ দৌৰিম কৰিম, কাৰণ তেতিয়া মই পঢ়ি আছিলোঁ, ভালকৈ পঢ়াত মনোযোগ দি আছিলোঁ, মানে এইবোৰ চাকৰি কথা ইমান ভবা নাছিলোঁ। কিন্তু ক'লে মামাহঁতে ক'লে এইটো এপ্লাই আহিছে কৰি দে, তাৰমানে অগ্নিবীৰ GD বুলি। মানে তেতিয়া আমি আৰ্মি বুলিয়ে ভাবি থাকোঁ ন, মানে অগ্নিবীৰ GD বুলি ভবা নাছিলোঁ। তো ভাবি আছিলোঁ চাগে অগ্নিবীৰটোৱে ইণ্ডিয়ান আৰ্মি নেকি। পিছত লাহে লাহে বুজি পালোঁ যে হয় এনেকৈ 4 বছৰে কৰিছে। তো বহুতে এপ্লাই কৰিবলৈ নক'লে, বহুতে এপ্লাই কৰ বুলি ক'লে। আকৌ লাহে লাহে কৰিলোঁ আৰু বোলো চাওঁচোন কি হয়, এপ্লাইটো কৰি থওঁ। মানে প্ৰথমতে ইমান নিদিয়াকৈ নাছিলোঁ, কিন্তু মন এটা আছিলে, কিন্তু চাওঁচোন কি হয় কি নহয়, বোলো ভালকৈ চাই লওঁ এপ্লাই কৰি, যদি ছাকচেছ হৈয়ে যাওঁ এইটোতে। তো তেনেকৈ এপ্লাই কৰিলোঁ। ফেব্ৰুৱাৰী মাহত এপ্লাই কৰি দিলোঁ, ঠিক আছে। ফেব্ৰুৱাৰী মাহত এপ্লাইটো কৰি দিলোঁ। তাৰপৰা তোমাৰ এক্সাম হৈছিলে এক্সাম হ'লগৈ আমাৰ তোমাৰ এপ্ৰিলত হৈছিলে। মোৰ এক্সাম আছিলে গাড়ী ভাড়া দিয়া, আকৌ তেজপুৰত আকৌ ইণ্টাৰভিউ দিবলৈ যোৱা। তো এনেকৈ বহুত ষ্ট্ৰাগল কৰিবলগীয়া হ'ল, লাইফত ষ্ট্ৰাগল থাকেই, আৰু বহুত মানুহৰ টকনিও খাবলগীয়া হ'ল। তেনেকৈ আৰু বহুত মানুহৰ গালি শুনিলোঁ, ডকুমেণ্টৰ কামতো বহুত দৌৰিবলগীয়া হ'ল, বহুত মানুহৰ ঠগনো খাবলগীয়া হ'ল। মোৰ কথা নকওঁ বাৰু, পিছত ক'ম। বহুত মানুহৰ ঠগনো খালোঁ। তেনেকৈ আৰু কষ্ট কৰিছিলোঁ, যেনেকৈ কষ্ট কৰিলোঁ তেনেকৈ মানে ছাকচেছ পালোঁ। এনেকৈ আকৌ আহি আছে অগ্নিবীৰ GD। প্ৰতি বছৰে ভেকেঞ্চি আহে। SSC GD ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। আৰ্মি যোনে দি আছে, আৰ্মিৰ বাবে ভালকৈ প্ৰিপেৰেশ্যন কৰক। মানে যেতিয়ালৈকে জীৱনত ছাকচেছ হৈ নাযায়, যেতিয়ালৈকে আপোনাৰ বয়স আছে, বয়সটোৱে
কৰি গোটেই ফিল্ডত দৌৰি ইমান কষ্ট আমুকৰ পৰা তামুকলৈ যোৱা কেৱল সেই চাকৰি পোৱা ল'ৰাজনে গম পায় আৰু ঘৰৰ মানুহখিনিয়ে গম পায় যে কিমান কষ্টৰ ফলত ল'ৰাটোৱে চাকৰিটো পাইছে। ঠিক আছে, তো ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। জীৱনত যিকোনো চাকৰি নহওক একদিন মানে ছাকচেছ হ'বৰ বাবে তোমাৰ যি চেষ্টা সদায় অব্যাহত থকা। তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। সকলোকে জয় হিন্দ।